এই বছৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ 1,30,000 অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে। আমাক কেইদিনমান সময় লাগিব, কিন্তু সোনকালে ফলাফল ঘোষণা হ'ব। সোনকালে সেইটোৰ ইণ্টাৰপ্ৰিটেশ্যন আপোনালোকে এইটো কোনে উলিয়াইছে যে মেট্ৰিক পৰীক্ষা নহয়। মেট্ৰিক মানে 10, গতিকে ক্লাছ 10ৰ পৰীক্ষাটো যেনেকৈ প্ৰত্যেক বছৰে হৈ আহিছে এইটো হ'ব, কিন্তু ক্লাছ 10ৰ পৰীক্ষাৰ এটা বিশেষ গ্লৰিফিকেশ্যন অসমৰ ক্ষেত্ৰত আছে। আৰু মই ভাবোঁ যে সেই যিটো গ্লৰিফিকেশ্যন বা যিটো এটা উৎসৱ, এটা চূড়ান্ত পৰীক্ষা বুলি ধৰে, গতিকে ইয়াৰ ক্ষেত্ৰত এইটোও চৰকাৰে সিদ্ধান্ত লৈছে যে আমাৰ ষ্টেণ্ড কৰা যিটো ছিষ্টেম আছে, মানে ৰেংক ঘোষণা কৰা, সেইটোও থাকিব। গতিকে পৰীক্ষা 10ম শ্ৰেণীৰ পৰীক্ষা অহাবাৰো হ'ব আৰু ৰেংক থাকিব। এই বছৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ 1,30,000 অধিক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে। আমাক কেইদিনমান সময় লাগিব, কিন্তু সোনকালে ফলাফল ঘোষণা হ'ব। সোনকালে সেইটোৰ ইণ্টাৰপ্ৰিটেশ্যন আপোনালোকে এইটো কোনে উলিয়াইছে যে মেট্ৰিক পৰীক্ষা নহয়। মেট্ৰিক মানে 10, গতিকে ক্লাছ 10ৰ পৰীক্ষাটো যেনেকৈ প্ৰত্যেক বছৰে হৈ আহিছে এইটো হ'ব, কিন্তু ক্লাছ 10ৰ পৰীক্ষাৰ এটা বিশেষ গ্লৰিফিকেশ্যন অসমৰ ক্ষেত্ৰত আছে। আৰু মই ভাবোঁ যে সেই যিটো গ্লৰিফিকেশ্যন বা যিটো এটা উৎসৱ, এটা চূড়ান্ত পৰীক্ষা বুলি ধৰে, গতিকে ইয়াৰ ক্ষেত্ৰত এইটোও চৰকাৰে সিদ্ধান্ত লৈছে যে আমাৰ ষ্টেণ্ড কৰা যিটো ছিষ্টেম আছে, মানে ৰেংক ঘোষণা কৰা, সেইটোও থাকিব। গতিকে পৰীক্ষা 10ম শ্ৰেণীৰ পৰীক্ষা অহাবাৰো হ'ব আৰু ৰেংক থাকিব।